हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি কি হ'ল জানে নে কিমানৰ জলা মছলা খাব ভাবিলো বইল খাম মাছ আছিলে ভাবিলো বইল কে বনাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো নহয় জানো বনাইছো যেতিয়া শেয়াৰ কৰিব পাৰো এই কাৰণে এতিয়া ৰেডি কৰি লৈছো এফালে মাছ আছিলে আৰু এফালে বিলাহী মই দুটা কাটি লৈছো অলপ এফালে মই আলু দুটা কাটি লম এতিয়া ঠাণ্ডাৰ বতৰ বিভিন্ন পাচলি উপায় আপোনালোকে ইয়াত এড কৰিব পাৰে মই বৰ বেছি এড কৰা নাই কিয়া এফালে মই পিয়াজ কাটি লৈছো এফালে মান ধনিয়া দুডাল মান সবৰে অলপ অলপ দিছো গোন্ধটো ভাল হয় বইলত মান ধনিয়াৰ একদম মানে টেষ্টটো বহায় এফালে পিয়াজ পাত মই লৈ লৈছো বাৰীতে আছিলে এনেদৰে মই কুটি লৈছো আপোনালোকৰ জ্বলা কেনেকুৱা খাই মইতো জ্বলা খাওঁ এই কাৰণে এটা ভোট জলকীয়া লৈছো এফালে নহৰু কেইডোখৰমান আৰু আদা এতিয়া মই কেৰাহীখনতে পানী দি দিম পানীখিনি গৰম হ'ব ধৰোতে মই মাছ কেপিচ ইয়াত দি দিম অলপ উতলিব ধৰোতে মই আলুখিনি ইয়াত দি দিম কাটি ৰখা বিলাহী কেইটাও ইয়াত দিম মই এতিয়া আৰু ভোট জলকীয়াটো ইয়াত দি দিম এইফালে মই শুকান জলকীয়া দুটাও ইয়াত দি দিম আপোনালোকে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে মই ভোট জলকীয়া আৰু শুকান জলকীয়া দিছো এতিয়া এইখিনি ভালদৰে উতলিছে দৰে উতলিবলৈ দিছো এতিয়া মই খুন্দি থোৱা আদা নহৰুখিনি ইয়াত দি দিম আৰু মই লগতে নিমখ দি দিম এতিয়াই সোৱাদ অনুসৰি আপোনালোকে দিব এতিয়া মই ইয়াত বিলাহী আৰু জলকীয়া সকলোবোৰ বাটি এটা টুকি ল'ম এইখিনি মই এতিয়া খুন্দনাত খুন্দি ল'ম সকলোবোৰ মিলাই শুকান জলকীয়া দুটা ভোট জলকীয়া আৰু বিলাহী হৈ গৈছে এতিয়া মই এইখিনি ইয়াত দি দিম এতিয়া মই ইয়াত কাটি থোৱা পিয়াজ আৰু ধনিয়া পাত আৰু পিয়াজ পাত সকলোবোৰ দি দিম আৰু মিলাই দিম আৰু এনেদৰে মই সিজিবলৈ দিম আৰু অলপ সময় এনেদৰে ঢাকি ৰাখিম খিনি ভালদৰে উতলিব দিব যিমান উতলে সিমান সোৱাদ বাঢ়ে এনেদৰে মই সিজাম অলপ সময় আপোনালোকে বইল মাছ খাই কেনেকুৱা পায় বাৰু খাবলৈ কিন্তু বেলেগ সোৱাদ হয় এতিয়া ইয়াত মই বাঁহগাজ দিম ইয়াৰ গোন্ধটোও ভাল হ'ব টেঙাৰ ভাৱটো আহিব আৰু টেষ্টটো বহুত ধুনীয়া হয় খাবলৈ মোৰ মানে একদম প্ৰিয় হয় বাঁহগাজৰ বইল মাছ আকৌ মই ঢাকি ৰাখিম অলপ সময় আৰু এইখিনি এনেদৰে সিজাই থাকিম এয়া মোৰ প্ৰায় হৈ গৈছে আলুকণ মই টুকি চাম সিজিছে নাই আৰু কেইডোখৰমান আলু মই এনেকৈ পিটিকি পেলাই শাকখিনি দি দিম এয়া মোৰ বইল মাছৰ জোল ৰেডি হৈ গৈছে এয়া চব মাছ পিচ পুৰা ধুনীয়াকৈ সিজিছে একদম এয়া
হৈ গৈছে মই মাছখিনি এতিয়া এটা বাটিত টুকি থ'ম এয়া চাওক সদায়নো কিমান মছলাজাতীয় খাব নহয় জানো কেতিয়াবা বইলৰো ভাল লাগে আজিৰ দুপৰীয়াৰ সাজ মোৰ এনেকৈয়ে মাছৰ বইল তৰকাৰী এয়া মোৰ ৰেডি হৈ গৈছে এতিয়া মই উলিয়াই লওঁ খাবৰ কাৰণে বলক এফালে মই ভাত লৈ লৈছোঁ আৰু বাটিত মই মাছৰ জোল উলিয়াই লৈছোঁ আৰু এইফালে মই বেঙেনা মাছৰ পেটু আপোনালোকে খাই নাই বাৰু এনেদৰে উলিয়াই লৈছোঁ এয়া হ'ল মোৰ দুপৰীয়াৰ আজিৰ ভাত সাজ কেনেকুৱা পালে বাৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই